Hello everyone, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল সাধাৰণ জ্ঞানলৈ। আৰু আজি লৈ আহিছোঁ বিশ্ব ভূগোলৰ 10টা প্ৰশ্ন উত্তৰ। তেনেহ'লে আজিৰ প্ৰথম কুৱেশ্যনটো হ'ব সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাবলৈ কিমান সময় লাগে? অপশ্যন নম্বৰ 1 5 মিনিট, অপশ্যন 2 8 মিনিট, অপশ্যন 3 20 মিনিট, অপশ্যন 4 6 মিনিট। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন 2 8 মিনিট। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনটো প্ৰণালীয়ে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰিছে? অপশ্যন নম্বৰ 1 পক প্ৰণালী, অপশ্যন নম্বৰ 2 ইণ্ডো শ্ৰীলংকা প্ৰণালী, অপশ্যন 3 MK গান্ধী প্ৰণালী, অপশ্যন 4 টাইৱান প্ৰণালী। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 পক প্ৰণালী। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? অপশ্যন নম্বৰ 1 উত্তৰ আমেৰিকা, অপশ্যন নম্বৰ 2 দক্ষিণ আমেৰিকা, অপশ্যন 3 ইউৰোপ, অপশ্যন 4 আফ্ৰিকা। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 আফ্ৰিকা। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আটাইতকৈ বৃহত্তম গ্ৰহটোৰ নাম কি? ইয়াৰ অপশ্যনকেইটা হৈছে নম্বৰ 1 বুধ, নম্বৰ 2 প্লুটো, নম্বৰ 3 বৃহস্পতি, নম্বৰ 4 শুক্ৰ। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব নম্বৰ 3 বৃহস্পতি। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোন ঋতুত বায়ুমণ্ডলত আৰ্দ্ৰতাৰ পৰিমাণ সৰ্বাধিক হয়? অপশ্যনকেইটা হৈছে নম্বৰ 1 বসন্ত, নম্বৰ 2 গ্ৰীষ্ম, নম্বৰ 3 বৰ্ষা, নম্বৰ 4 শীত। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব নম্বৰ 3 বৰ্ষা। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ গভীৰতম মহাসাগৰ কোনখন? ইয়াৰ অপশ্যনকেইটা হৈছে নম্বৰ 1 আটলাণ্টিক মহাসাগৰ, নম্বৰ 2 প্ৰশান্ত মহাসাগৰ, নম্বৰ 3 উত্তৰ মহাসাগৰ, নম্বৰ 4 ভাৰত মহাসাগৰ। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ 2 প্ৰশান্ত মহাসাগৰ। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত আছে? আৰু ইয়াৰ অপশ্যনকেইটা হৈছে নম্বৰ 1 বৃহস্পতি, নম্বৰ 2 শুক্ৰ, নম্বৰ 3 বুধ, নম্বৰ 4 মংগল। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব নম্বৰ 2 শুক্ৰ। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে আকাশৰ সবাতোকৈ উজ্জ্বল তৰা কোনটো? ইয়াৰ অপশ্যনকেইটা হৈছে নম্বৰ 1 আলফা চেণ্টাউৰি, অপশ্যন নম্বৰ 2 প্ৰমিক্সমা চেণ্টাউৰি, নম্বৰ 3 চিৰিয়াছ, নম্বৰ 4 সূৰ্য। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব নম্বৰ 4 সূৰ্য। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে কোনখন মহাদেশক অন্ধকাৰ মহাদেশ বুলি জনা যায়? ইয়াৰ অপশ্যনকেইটা হৈছে নম্বৰ 1 আফ্ৰিকা, নম্বৰ 2 অষ্ট্ৰেলিয়া, নম্বৰ 3 এছিয়া, নম্বৰ 4 ইউৰোপ। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হ'ব নম্বৰ 1 আফ্ৰিকা। আৰু ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে পৃথিৱীৰ সৰ্ববৃহৎ মহাদেশখনৰ নাম কি? আৰু এই কুৱেশ্যনটোৰ অপশ্যনকেইটা হৈছে নম্বৰ 1 এছিয়া, নম্বৰ 2 দক্ষিণ আমেৰিকা, নম্বৰ 3 আফ্ৰিকা, নম্বৰ 4 উত্তৰ আমেৰিকা। আৰু এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰটো হৈছে নম্বৰ 1 এছিয়া। আৰু এনেধৰণৰ কুৱেশ্যন আনচাৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ। আকৌ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। তেনেহ'লে আজিলৈ আহোঁ, ধন্যবাদ।